যোৱাকালি বতৰ কেনেকুৱা আছিল আৰু আজি কেনেকুৱা হ'ল যোৱাকালি সেইটো ভিডিঅ'খিনি কৰাৰ পিছত তাৰপিছত আৰু মই হেৰি কৰা নহ'ল ভিডিঅ' বনোৱা নহ'ল ভ্লগ বনোৱা নহ'ল তাৰ কাৰণে ভাবিলোঁ আজি আৰু ভ্লগটো আৰম্ভ কৰা আজিৰ পৰা বতৰৰ কিমান পৰিৱৰ্তন এতিয়া সময় হৈছে ৰাতিপুৱা 10:30 বজাত মই আহিছিলোঁ টিউশ্যন কৰি পেলাই এতিয়া গৈ আছোঁ আৰু আপোনালোকৰ লগত ভ্লগ কৰিও গৈ আছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালে সদায় নিচিনাকৈ আশা কৰোঁ আপোনালোকৰো ভাল আৰু ঘৰত ভালে কুশলে আছে ৰাস্তাৰে গৈ থাকিলে ভাল নালাগে এনেকৈ ভ্লগ কৰি তথাপি ভ্লগটো কণ্টিনিউ কৰোঁ বাৰু জানক ৰ'দ দিয়াৰ কাৰণে ৰাস্তাত মানুহো নাই তেনেকুৱা সকলোৱে ঘৰৰ ভিতৰত সোমাই আছে কিন্তু আজি প্ৰখৰ ৰ'দ দিছে আৰু এইফালে নামঘৰত নাম কীৰ্তন কৰি আছে তাৰপিছত কি হ'ল আপোনালোকে ভেকচিন ল'লে নল'লে মোৰ দুটা ক্লিয়াৰ হৈ গ'ল সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল দুটা ভেকচিন ল'লোঁ লোৱাৰ পিছত কি হ'ল তাৰে পিছদিনা মই শুই আছিলোঁ হঠাতে মোৰ ফোন আহিল চেনেলটোৰ নাম নকওঁ এটা চেনেলৰ পৰা ফোন আহিল যে জ্যোতিৰ্ময় তুমি ফ্ৰী আছা নেকি আহিবা নেকি এটা কেৰেক্টাৰ আছিল কেৰেক্টাৰটো তুমি কৰা তোমাক শ্বুট কৰিব তাৰপিছত মই ইমান পাগলৰ দৰে ভেকচিন লৈ আহিলোঁ নহয় অহাৰ পিছত গাটো মোৰ বেয়া লাগি আছিল ইমান ভাল লগা নাছিল তখন তাৰ টোপনিও ভাৱ আছিল মই টোপনি গৈ আছিলোঁ সেই সময়ত টোপনি যাই থাকোঁতে যে সুধিলে এনেকুৱা কেৰেক্টাৰ আছে তুমি কৰিবা মোৰ তৎক্ষণাত মুখেৰে না আহি গ'ল চাওকচোন কেনেকুৱা মই মোৰ স্বামীৰ দৰে তৎক্ষণাত মই না বুলি ক'লোঁ তেওঁলোকে গম পাইছে যে আগতে মই অমানিশাখন কৰিছোঁ অমানিশাখনত মোক কৈছে যে তুমি অমানিশাখন কৰিছা অমানিশাখনত তোমাৰ অভিনয়টো ভাল লাগিছে বাৰু এনেকুৱা এটা কেৰেক্টাৰ আছিল অমানিশাৰ দৰে বাৰু বেছি দিনৰ নহয় তুমি 2 দিন বা 3 দিন হ'লে হৈ যাব ভেকচিন লৈ আহিলোঁ ভেকচিনৰ নিচাতে নেকি তৎক্ষণাত না বুলি কৈ দিলোঁ আৰু তাৰপিছত এতিয়া মূৰ্খামি যেন লাগি আছে মোৰ আপোনালোকে চাগে আবেলি ৰামধেনু নিশ্চয় চাইছে হয়নে নহয় আবেলি ৰামধেনু চিৰিয়েলখন ইমান ধুনীয়া আছিল আৰু মোক যোনে ফোন কৰিছিল আবেলি ৰামধেনু বনোৱা ডিৰেক্টৰ পাপুদাই ফোন কৰিছিল মানে পাপুদাই কৰা নাই ডাইৰেক্ট পাপুদাৰ এছিষ্টেণ্টে ফোন কৰিছিল আগতে মই গম পোৱা নাছিলোঁ যে পাপুদাৰ চিৰিয়েল বুলি মিছ হৈ গ'ল আৰু গাল্টিছে মিষ্টেক বুলি ক'লে ক'ম নে কি বুলি ক'ম এতিয়া তেনেকুৱা আহিব আৰু এনেকুৱা আৰু অফাৰ কমেই আহে বাৰু তেনেকুৱা তথাপিও বাট চাই থাকিম ঘৰত আহি পেলাই এতিয়া পাকঘৰত সোমালোঁ মানে ভোক লাগিছে ভাতখিনি খাই লোৱাৰ পিছত আপোনালোকৰ লগত আকৌ কথা পাতিম মানে ব্লগটো কণ্টিনিউ কৰিম ভাতকেইটা খাই লওঁ আগতে ভাত পানী খাই আজৰি হ'লোঁ আজৰি হৈ পেলাই এতিয়া বাগিচাত সোমাইছোঁ বহুত দিন বাগিচাত সোমোৱা নাছিলোঁ কাৰণে ফুলবিলাকৰ অৱস্থা গোটেই বেয়া হৈ গৈছে এইফালে বাটত থকা চন্দ্ৰমল্লিকাবিলাকৰ এই পাতবিলাক শুকাই গৈছে এই শুকাই যোৱা পাতবিলাক এনেদৰে এৰাই দিব লাগে নহ'লে দেখাটো বেয়া দেখি আৰু এই শুকান পাতটোৱে কি কৰে এই গোটেই গছডালৰ যিটো জীপা সেই জীপাল হেৰিটো নাইকিয়া কৰি দিয়ে জীপাল গুণটো নাইকিয়া কৰি দিয়াৰ পিছত ই লাহে লাহে গোটেই পাতবিলাককো শুকাই পেলাব সেইকাৰণে পাৰিলে এই পাতবিলাক ছাইড কৰি দিব আৰু এইফালে চাওক এইফালে মই পিঞ্চিং কৰিছিলোঁ পিঞ্চিং কৰাৰ কাৰণে বেলেগকৈ আৰু দুটা ইয়াৰ পৰা ঠানি ওলাইছে এনেদৰে আপোনালোকে পিঞ্চিং কৰিব কাৰণ ইহঁতৰ যিহেতুকে এতিয়া ফুলাৰ সময় হোৱা নাই ঈদ নৱেম্বৰ ডিচেম্বৰ মানৰ পৰাহে ফুলা ষ্টাৰ্ট কৰিব গতিকে যিমান পাৰে সিমান পিঞ্চিং কৰক পিঞ্চিং কৰিলে ইয়াৰ ব্ৰাঞ্চ বেছি হ'ব আৰু ফুল বেছি ফুলিব এইফালে এইটো ঠানি মই এইটো ইয়াতে পিঞ্চিং কৰিম পিঞ্চিং কৰি পেলাই ইয়াৰ যিটো তলৰ পাত আছে সেই পাতকেইটা মই হাতেৰে গুচাই দিলোঁ দিয়াৰ পিছত এই খালী হৈ থকা গামলাটোত এনেদৰে পুতি দিলোঁ ইয়াৰ পৰা আকৌ নতুন পুলি ওলাব আৰু আগটো ইয়াৰে মই পিঞ্চিং কৰি দিলোঁ এনেদৰে আপোনালোকেও যদি আপোনালোকৰ এজোপা আছে গামলাত ইয়াৰ পৰা 10-12 জোপা কৰিব পাৰিব
আজি যদি ফুলখিনি সেনেকুৱা মৰহি যোৱা যিবিলাক শুকান পাত আছে সেইবিলাক যদি চাফা কৰি নিদিলেহেঁতেন সেইখিনি সেনেকৈ পৰি থাকিলে হয়। আজি নহ'লে কালি কৰিম, কালি নহ'লে পৰহি কৰিম, এনেকৈ কৰোঁতে গোটেই ছিজন গুচি যাব। সেইকাৰণে ভাবিলোঁ আজিয়ে কৰি দিওঁ, নহ'লে গছডালৰ যিহেতু এতিয়া ছিজন আহিব, ছিজনৰ কাৰণে তাক প্ৰস্তুতি চলাব লাগিব তাৰ, সেইকাৰণে চাফা কৰি দিলোঁ। কৰাৰ পিছত এতিয়া গা পা ধুলোঁ, ধুই পেলাই এতিয়া সময় হৈছে প্ৰায় 12 বাজি। এতিয়া 12 বাজিব আৰু দুপৰীয়া হ'ব। এতিয়া সময় হৈছে দুপৰীয়া প্ৰায় 2 বাজি আৰু এতিয়া মই বাহিৰত ওলাই আহিলোঁ ভাত পানী খাই ওলাই অহাৰ পিছত এতিয়া ইমান ৰ'দ দি আছে নহয়, একেবাৰে চকু মেলিবই নোৱাৰি। আপোনালোকৰ ফালে কেনে হৈছে বতৰটো? কালি ইমান ধুমুহা বতাহ বৰষুণ দিলে, বৰষুণ দিয়াৰ পিছত নন ষ্টপ বৰষুণ দি আছে আৰু তাৰ পিছত প্ৰায় 2 ঘণ্টামান পিছতহে বৰষুণ এৰিলে। আৰু এতিয়া আজি চাওক বতৰটো কিমান গৰম, একেবাৰে খাম। আছিল আজি আমাৰ দিনটোত এনেকুৱা এটা পৰিৱেশ। আপোনালোকৰ ফালৰ পৰিৱেশটো কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব কমেণ্ট ছেকশ্যনত। আৰু মই এটা আপোনালোকক বস্তু দেখাওঁ, বস্তুটো হৈছে এইখন মোৰ ফাৰ্ষ্ট ফটোশ্বুট আছিল, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ মোৰ ফাৰ্ষ্ট ফটোশ্বুটখন। এতিয়া প্ৰায় 2 বাজি 10 মিনিট হ'ল আৰু ভাত পানী খালোঁ। খাই পেলাই অকণমান সময় চাগে কিবা মোৰ কাম আছে, কামখিনি কৰি লওঁ, কৰি লোৱাৰ পিছত আপোনালোকক আকৌ লগ পাম ভ্লগৰ জৰিয়তে। তাৰ পৰা গৰু আনিলোঁ, আনি পেলাই গোহালিত থোৱাই আছে, গোহালিত বান্ধিলোঁ। এতিয়া অকণমান সিহঁতক খেৰ দিওঁ, খেৰখিনি দিয়াৰ পিছত দানাখিনি বাৰু ভাইটিয়ে দিব। কোনোবাই হয়তো ভাবিব পাৰে গৰু দেখুৱাইছে, গৰু সেইটো কিবা চাবলগীয়া বস্তু নেকি, এনেকৈ ভাবিব পাৰে কোনোবা। আৰু কিছুমানৰ ভ্লগতো মেহেংগী দামী কুকুৰবিলাক আছে, সেইবিলাকো দেখুৱায়। দেখুৱাব পাৰে, কাৰোবাৰ আছে, সিহঁতে ভাল পাইছে, পুহিছে, সেইটো সেনেকুৱা কথা। কিন্তু আমাৰ গাঁৱলীয়া জীৱনত আৰু গৰু আৰু ছাগলীয়ে দেখা পাব, তাৰ বাহিৰে কি দেখা পাব, হয়নে নহয়? গৰু আৰু আমাৰ ইয়াত ছাগলী, হাঁহ, কুকুৰা সেইবিলাকে দেখা পাব। ইয়াত আৰু দামী কুকুৰ দেখা নাপাব, আৰু দেখা পাব কুকুৰ ৰাস্তাৰ কাষে ঘূৰি ফুৰা সেইবিলাক। এতিয়া খেৰ দিলোঁ, খেৰ দিয়াৰ পিছত দানাখিনি ভাইটি দিব। এটা ভিডিঅ'ত মনালিছা বাইদেৱে সুধিছিল, ভাইটি তোমালোকৰ হাঁহ আছে নেকি বহুত? আমাৰ হাঁহ বহুত আছিল, কিন্তু আজিকালি জানেই নহয় যেতিয়া তেতিয়া বেমাৰ আহে, বেমাৰত বহুত হাঁহ মৰি গ'ল। পোৱালিৰ পৰা কণী ফুটাই জগাইছিলোঁ, তেতিয়া বহুত হাঁহ মৰি গ'ল। মৰি যোৱাৰ পিছত এতিয়া আছে আৰু সিমান নাই, আগতে যিমান আছিল। আৰু এইজোপা চাওক এল'ভেৰা, এই এল'ভেৰাজোপা মোক দি হেড পঠাইছিল মই এবাৰ আলহী খাব যাওঁতে মৰিগাঁৱৰ পৰা। মাহীৰ ঘৰত গৈছিলোঁ, দি পঠাইছিল। কিন্তু এইজোপা ওলাল সেই ভিতৰত যে জেলিটো যে নাথাকে তেনেকুৱা এল'ভেৰা। ইয়াত জেলিটো কিবা নাই দেখোন। সিহঁতে জানে যে মই মুখত এল'ভেৰা বা তেনেকুৱা জাতীয় বস্তুবিলাক লগাওঁ, নেচাৰেল হ'লেতো বেছি ভাল, সেইকাৰণে দি পঠাইছিল। কিন্তু ইয়াৰ যেতিয়া এনেকৈ ফালি পেলাই উলিয়াওঁ তাৰ ভিতৰত একোৱেই নোলায়, এনেই। কিন্তু ডেক'ৰেশ্যনৰ কাৰণে ভাল লাগে আৰু সেই এল'ভেৰা।